কামপুৰ ধিংগাঁৱত কপিলীৰ ব্যাপক খহনীয়া। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিলৈ নামি আহিছে ভাবুকি। কাণসাৰ নাই ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ। প্ৰবল খহনীয়াই তছনছ কৰিছে কপিলী পাৰ। ৰহা সমষ্টিত বিজেপিৰ পৰিৱৰ্তনৰ নমুনা দেখি ক্ষুব্ধ হৈছে ধিংগাঁওবাসী ৰাইজ। 2018 চনতে ভাঙিছিল মথাউৰিটো, যি আজিলৈকে মেৰামতি নহ'ল। এই জেগাটো বাৰম্বাৰ তাৰমানে খহাই নিয়াৰ ফলত এই জেগাটোৰ পৰা গোটেই গাঁওখন একে অঞ্চলটোৱে ইয়াৰ পানী মানে একে জলমগ্ন হৈ যায় আৰু বহুত অসুবিধাত পৰি এই জেগাখিনিৰ কাৰণে বহুবাৰ আমাৰ গাৰুখুন্দা পঞ্চায়ত, আমাৰ পঞ্চায়ত গাৰুখুন্দাই পৰে। এই গাৰুখুন্দা পঞ্চায়তত বিভিন্ন লোকে আৰু বহুবাৰ এই আঁচনিটোৰ ক্ষেত্ৰত আমি অৱগত কৰিছোঁ। অলৰেডি পানীৰ মুখ একেবাৰে লগতে যিহেতু আছে, আমি শংকাত ভুগিছোঁ। আমি পঞ্চায়ততো আমাৰ প্ৰতিখন গাঁও সভাতে এই আঁচনিৰ ক্ষেত্ৰত আমাৰ লিপিবদ্ধ হৈ আছে। আপোনালোকে যদি আমাৰ এই গাঁও সভাৰ জৰিয়তে কিবা যদি বিচাৰিব লগা হয় প্ৰচিডিং প্ৰস্তাৱ, আমাৰ সম্পাদক মহোদয়ে হওক, সভাপতি মহোদয়ে হওক, ইয়াত দিব। আৰু আজিলৈকে যে কাম নহ'লে সেইটোতে আমি ক্ষুণ্ণ হৈ পুনৰবাৰ এই বিষয়ে জনাবলৈ আমি বাধ্য হৈছোঁ। লক্ষণীয় যে বাৰে বাৰে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো কোনো কাণসাৰ নাই চৰকাৰৰ। কঠীয়াতলী উন্নয়ন খণ্ডয়ো MGNREGA আঁচনিৰ জৰিয়তে খহনীয়া ৰোধৰ আশ্বাস দিছিল, কিন্তু কাৰ্যত ৰাইজে দেখা পালে এখন মাত্ৰ ফলক। সেয়ে ক্ষোভিত হৈছে গাৰুখুন্দা পঞ্চায়তবাসী ৰাইজ। এই জেগাখিনি আমাৰ অতিকৈ পিছপৰা এই গাৰুখুন্দা পঞ্চায়ত, আৰু এই পঞ্চায়ততে আমাৰ বিশ্ববৰেণ্য আমাৰ কবি, সাহিত্যিক, সংগীতকাৰ, গীতিকাৰ ডক্টৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি এটাও আছে। ইয়াৰ লগতেই আমাৰ বৰ দুখৰ পৰিতাপৰ বিষয়, ইতিমধ্যে এই মূৰ্তিজনাৰ আমি কিমান দিন জীয়াই ৰাখিব পাৰিম তাৰ নাই ঠিক, যিহেতু লগতে ইৰ'চন পৰিছে। আমি চৰকাৰৰ কেইবাবাৰো আমি দৃষ্টিগোচৰ কৰাৰ পিছত আমি পঞ্চায়ততো এই বিষয়টোৱে আমি আলোচনা কৰি এটা ৰিংবান্ধ আমাৰ এই ভূপেন হাজৰিকা অৰুণ বৰা হাউচটো ভূপেন হাজৰিকাৰ এই প্ৰতিমূৰ্তিলৈকে আমি এটা ধৰা গৈছিলে, কিন্তু দেখা গ'ল আজি এখন ফ্লক ইয়াত তৰিলে। আজি বিগত 5-6 মাহ হৈ গ'ল, কিন্তু এই ৰিংবান্ধৰ কাম আজিও নহ'ল। বৰ্তমানলৈকে এচপৰাও মাটি নপৰিল। এইটো আছিলে প্ৰায় 8.5 লাখৰ। গতিকে আমি এই ফুলজাৰি মাহ চৰকাৰখনৰ বিষয়ে মানে কৈ অন্ত কৰিব নোৱাৰি। তেওঁলোকে কথা কয় কিন্তু কাম নকৰে, আৰু ৰাইজক আভুৱা ভাৰি তেওঁলোকে কেনেকৈ কোনো এনেকুৱা হৈছে আমাৰ গাঁওখনৰ পঞ্চায়তত বহু ফ্লক তেনেকৈ মাৰিছে, কিন্তু কাম সম্পূৰ্ণ কৰিব পৰা নাই। ক'ৰবাত মাটি এচপাও পৰা নাই, আৰু ক'ৰবাত আধা কৰি থৈ দিছে। নেক্সট আমাৰ ইলেকশ্যন আহি আছে, হয়তো ফেব্ৰুৱাৰীত অধিসূচনা জাৰিয়ে কৰি দিব। এই 5 মাহত কি কাম হ'ব আমি কিন্তু ৰাইজে সন্দিহান হৈছোঁ। আৰু লগতে এই ৰিংবান্ধটো নোহোৱাৰ কাৰণে আজি প্ৰায় কপিলী আৰু ৰাস্তাৰ ডিফাৰেঞ্চ খুব বেছি 5 মিটাৰ 10 মিটাৰ এনেকুৱা ডিষ্টেঞ্চত আছে। এই গৰাখহনীয়াই এই হয়তো আমাৰ PW ৰাস্তা খহাই দিবহি। গতিকে এই কামখিনি নকৰাৰ কাৰণে আজি এই গোটেই অঞ্চলৰ মানুহখিনি এনেকুৱা এটা মানে শংকাত মানে ভুগিছে। আজি ৰাস্তা পাৰ হৈ আজি গাৰুখুন্দা ধিংগাঁৱৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি মানুহৰ বিলাই বিপত্তি নাইকিয়া হৈছে। গতিকে আমি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ, যাতে তেখেতলোকে ফুলজাৰি নেমাৰি কথা নকৈ কামতহে যাতে তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ। সেয়ে ক্ষোভিত হৈছে গাৰুখুন্দা পঞ্চায়তবাসী ৰাইজ। ৰাইজৰ আশা অহা নিৰ্বাচনৰ পূৰ্বেই চৰকাৰে কামপুৰ ধিংগাঁৱৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব আৰু অঞ্চলবাসী ৰাইজৰ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিও ৰক্ষা কৰিব। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।